হেল্ল' বন্ধুসকল, অসমীয়া সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ। প্ৰথম প্ৰশ্ন লৈ আহিছোঁ, কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি আছিলে? ইতিহাসৰ মতে কামৰূপৰ প্ৰথম কোনজন ৰজাই শাসন কৰিছিলে কামৰূপ ৰাজ্যখন? অপশ্যনবোৰ আছে ভাস্কৰ বৰ্মন, 2 নম্বৰ শতকাসুৰ আছে, চি নম্বৰত আছে মহিৰংগ দানৱ আৰু ডিত আছে চুকাফা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মহিৰংগ দানৱ। ইয়াৰে পিছৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্নত আছে, ৰজা নৰকাসুৰে কাক বিয়া কৰাইছিল? অপশ্যনবোৰ ইন্দুমতী, অপশ্যন বি মায়ামতী, অপশ্যন চি লক্ষ্মীবাই, অপশ্যন ডি বিদৰ্ভ ৰাজকুমাৰী মায়া। ৰজা নৰকাসুৰ এটা সময়ৰ কামৰূপৰ শাসক আছিল আৰু তেওঁ কাক বিয়া কৰাইছিল সুধিছে ইয়াতে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি বিদৰ্ভ ৰাজকুমাৰী মায়া। 3 নম্বৰ প্ৰশ্ন, ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল? এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন যেন লাগে। যেতিয়া ভাস্কৰ বৰ্মন কামৰূপৰ শাসক আছিল তেতিয়া নালন্দা বিশ্ববিদ্যালয়ৰ কোন অধ্যক্ষ আছিলে? ইয়াৰে অপশ্যনবোৰৰ ভিতৰত হৈছে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি শিলভদ্ৰ। পৰৱৰ্তী প্ৰশ্ন, হিউৱেন চাঙৰ কামৰূপৰ বিষয়ে লিখা টকাখনৰ নাম কি আছিল? আমি সকলোৱে জানো যে হিউৱেন চাং এজন পৰ্যটক আছিল। তেওঁ পৃথিৱীৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি পেলাই কিছুমান টকা লিখি গৈছিল, যাৰ পৰা আমি ইতিহাস জানো। তেওঁ লিখা টকাখনৰ নাম কি সুধিছে ইয়াতে। অপশ্যনবোৰৰ ভিতৰত ভাবকচোন আপোনালোকে, শুদ্ধ উত্তৰটো কি হ'ব পাৰে? ঠিক আছে, শুদ্ধ উত্তৰ হৈছে অপশ্যন এ চি ইউ কি। খুব ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো, যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এইটো প্ৰশ্ন সদায় মনত ৰাখি থৈ দিব। 5 নম্বৰ প্ৰশ্ন, তাবাকাত ই নাছিৰী গ্ৰন্থ ৰচক কোন? এইখন এখন ইতিহাসৰ টকা। এই গ্ৰন্থখন কোনে লিখিছিল সুধিছে ইয়াতে। অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো বাচকচোন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ মিনহাজ উদ্দিন চিৰাজ। পৰৱৰ্তী প্ৰশ্ন আহিছোঁ, কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? কোচ ৰাজ্যখন কোনে প্ৰতিষ্ঠা কৰিছিলে? অপশ্যনবোৰ হৈছে নৰনাৰায়ণ, চিলাৰায়, বিশ্বসিংহ আৰু ত্যাগসিংহ। এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিশ্বসিংহ। বিশ্বসিংহ প্ৰথম স্থাপন কৰিছিলে কোচ ৰাজ্যখন, কিন্তু শ্ৰেষ্ঠ ৰজা হিচাপে আমি নৰনাৰায়ণক গণ্য কৰোঁ। এই কথাটো সকলোৱে মনত ৰাখিব। পৰৱৰ্তী প্ৰশ্ন, নৰনাৰায়ণৰ আচল নাম কি আছিল? তেওঁৰ এটা প্ৰকৃত নাম আছিল, সেইটো কি আছিল সুধিছে ইয়াতে। অপশ্যন এ চুকাম্ফা, অপশ্যন বি মল্লদেৱ, অপশ্যন চি শুক্লধ্বজ, অপশ্যন ডি তামধ্বজ। ইয়াৰ পৰা শুদ্ধ উত্তৰ হৈছে ইয়াৰ অপশ্যন বি মল্লদেৱ। তেওঁৰ অৰিজিনেল নাম, প্ৰকৃত নাম আছিল মল্লদেৱ। পৰৱৰ্তী প্ৰশ্ন, শুক্লধ্বজক ইতিহাসত কি নামেৰে জনাজাত? অৰ্থাৎ শুক্লধ্বজ আমাৰ এজন চিনাকি, তেওঁৰ নামটো শুক্লধ্বজ বুলি বহুতে নাজানে ইতিহাসত, কিন্তু তেওঁৰ নাম আছে অসমৰ ইতিহাসত। নৰনাৰায়ণ হয়নে, বিশ্বসিংহ নে চিলাৰায় নে লক্ষ্মীনাৰায়ণ? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি চিলাৰায়। চিলাৰায় তেওঁ চিলাৰ দৰে অতৰ্কিতে শত্ৰুপক্ষক আক্ৰমণ কৰিছিল, যাৰ বাবে মানুহে তেওঁক চিলাৰায় নামেৰে গণ্য কৰিছিল, চিলাৰায় হিচাপে তেওঁক জানিছিল। 9 নম্বৰ প্ৰশ্ন, আহোমৰ শেষ ৰজাজন কোন আছিল? আহোমৰ শেষ ৰজাজন কোন? অপশ্যনবোৰৰ ভিতৰত জয়ধ্বজ সিংহ, পুৰন্দৰ সিংহ, চন্দ্ৰকান্ত সিংহ আৰু ৰুদ্ৰসিংহ। খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, এইবিলাক কনফিউজন থকা প্ৰশ্ন। সকলোবোৰ প্ৰতিটো অপশ্যনে হয় যেন লাগে।
ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি পুৰন্দৰ সিংহ। তেওঁ আহোমৰ শেষৰজন ৰজা আছিল। তাৰপিছত আহোম ৰাজ্যৰ সম্পূৰ্ণৰূপে পতন হৈছিল। 10 নম্বৰ প্ৰশ্ন আমি সকলোৱে জানো, খুবেই সহজ প্ৰশ্ন এইটো। শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিলে? অপশ্যন এ 1671 চনত, অপশ্যন বি 1662 চনত, অপশ্যন চি 1672 চন, অপশ্যন ডি 1670 চন। অপশ্যনবোৰ আৰু এবাৰ কৈছোঁ, 1671 চন, অপশ্যন বি 1662 চন, অপশ্যন চি 1672 চন, অপশ্যন ডি 1670 চন। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1671 চন। পৰৱৰ্তী প্ৰশ্ন, গদাধৰ সিংহৰ পত্নীৰ নাম কি আছিল? গদাধৰ সিংহ এগৰাকী আহোম ৰজা আছিল। তেওঁৰ পত্নীৰ নাম কি আছিল সুধিছে। অপশ্যন এ ভানুমতী, অপশ্যন বি জয়মতী, অপশ্যন চি স্বৰ্ণমতী, অপশ্যন ডি মায়ামতী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি জয়মতী। পৰৱৰ্তী প্ৰশ্ন, কোনজন স্বৰ্গদেৱৰ সময়ত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? খুব ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো। আমি সকলোৱে জানো যে মোৱামৰীয়া বিদ্ৰোহ এটা দীঘলীয়া বিদ্ৰোহ, প্ৰায় 35 ইয়াৰ্ছ 35 বছৰ এই বিদ্ৰোহ চলিছিল মোৱামৰীয়াসকল আৰু আহোমৰ লগত। এই বিদ্ৰোহৰ আৰম্ভণি কাৰ দিনত হৈছিল? কোনজন আহোম ৰজাৰ দিনত হৈছিল? অপশ্যনবোৰৰ ভিতৰত গদাধৰ সিংহ আছে, ৰুদ্ৰ সিংহ আছে, লক্ষ্মী সিংহ আছে আৰু শিৱ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি লক্ষ্মী সিংহ। তেওঁৰ দিনত মোৱামৰীয়াসকলে বিদ্ৰোহ আৰম্ভ কৰিছিলে আৰু প্ৰায় 35 বছৰ কাল তেওঁলোকে ক্ৰমাগতভাৱে বিদ্ৰোহ কৰি আছিল আহোমৰ ৰজাসকলৰ লগত। পৰৱৰ্তী প্ৰশ্ন, গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? আমি সকলোৱে জানো শুক্ৰেশ্বৰ মন্দিৰ গুৱাহাটীত অৱস্থিত, খুবেই জনপ্ৰিয় মন্দিৰ বা বহু দৰ্শনাৰ্থী আহি ইয়াতে দৰ্শন হ'বলৈ। এই মন্দিৰটো কোনে নিৰ্মাণ কৰিছিলে? অপশ্যনবোৰ চাই লওকচোন। শিৱ সিংহ, প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ আৰু অপশ্যন ডি ৰুদ্ৰ সিংহ। এইবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহই গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল। লগতে প্ৰমত্ত সিংহই আৰু কি নিৰ্মাণ কৰিছিল? অতি জনপ্ৰিয় হয়, ৰংঘৰ নিৰ্মাণ কৰিছিলে। সদায় মনত ৰাখিব, প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰিছিলে। 14 নম্বৰ প্ৰশ্নটো আহিছোঁ, মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল? মানে 3বাৰ অসম আক্ৰমণ কৰিছিল। সেই 3বাৰ বদন বৰফুকনে, প্ৰথমবাৰৰ বাবে বদন বৰফুকনে মানৱ আক্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল। আহোমৰ লগত তেওঁ বিশ্বাসঘাতকতা কৰিছিল আৰু তেনেকৈ মানৱ অসম আক্ৰমণ কৰিবলৈ তেওঁ আমন্ত্ৰণ দিছিলে। তাৰপিছত এইখিনি ইতিহাস, আহোম ৰাজ্য সম্পূৰ্ণৰূপে পতন হৈ গৈছিল আৰু ইয়াৰে ফলশ্ৰুতিত ইয়াণ্ডাবু সন্ধি হৈছিল আৰু অসমখন সম্পূৰ্ণৰূপে তেতিয়াৰে পৰা ইয়াণ্ডাবু সন্ধিৰ পৰা অসমখন ব্ৰিটিছৰ হাতলৈ গুচি গৈছিল। পৰৱৰ্তী প্ৰশ্ন, অসমলৈ কোনে মানক আমন্ত্ৰণ দিছিল? এইমাত্ৰ মই ক'লোৱেই, অসমলৈ যিটো মানুহৰ কথাটো কৈছিলে 3বাৰ আক্ৰমণ কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বদন বৰফুকনে। 16 নম্বৰ প্ৰশ্ন, থানচেংমুং বৰপাত্ৰ গোহাঁইৰ পত্নীৰ নাম কি আছিল? আমি সকলোৱে জনা উচিত, বীৰংগনা আছিল তেওঁ। অপশ্যনবোৰ হৈছে মূলা গাভৰু, অপশ্যন বি জয়মতী, অপশ্যন চি ভানুমতী, অপশ্যন ডি ভুৱনেশ্বৰী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে কি বাৰু? গম পাইছেনে? অপশ্যন এ মূলা গাভৰু। তেওঁ তুৰ্বক খানৰ বিৰুদ্ধে অতি সাহসেৰে যুঁজিছিল আৰু তেওঁ আত্মবলিদান দিছিল দেশৰ কাৰণে। পৰৱৰ্তী প্ৰশ্ন, ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল বা কেতিয়া স্বাক্ষৰিত হৈছিল? আমিতো সকলোৱে জানো ইয়াণ্ডাবু সন্ধিৰ কথা। অসম আৰু ব্ৰিটিছ আৰু মানুহসকলৰ মাজত হোৱা ইয়াণ্ডাবু নামৰ ঠাই এটুকুৰাত হৈছিলে ব্ৰহ্মদেশৰ। কিন্তু চনটো কি? 1826 নে 1828 নে 1825 নে 1830 চন?
হয়, ঠিকেই ধৰিছে। 1826 খ্ৰীষ্টাব্দত হৈছিলে 24 জানুৱাৰী তাৰিখে। মনত ৰাখিব, তাৰিখটো মনত ৰাখিব, সমানে গুৰুত্বপূৰ্ণ। পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ। উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? আমি সকলোৱে গুৱাহাটীৰ কথা গম পাওঁ। উমানন্দ মন্দিৰ গুৱাহাটীত অৱস্থিত আটাইতকৈ সৰু দ্বীপ, পিকক আইলেণ্ড বুলিও কয়। এই উমানন্দ মন্দিৰটো, তাত যিটো মন্দিৰ আছে উমানন্দ মন্দিৰ, কোনে নিৰ্মাণ কৰিছিলে? অপশ্যন এ গদাধৰ সিংহ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি শিৱসিংহ, অপশ্যন ডি সৰ্বানন্দ সিংহ। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ গদাধৰ সিংহ। পৰৱৰ্তী প্ৰশ্ন। ইটাখুলিৰ ৰণ কেতিয়া হৈছিল? ইটাখুলিৰ ৰণখন কিমান চনত সংঘটিত হৈছিলে? অপশ্যনবোৰৰ ভিতৰত আছে 1680 চন, 1869 চন, 1682 চন, 1684 চন। এইবোৰৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে 1682 চন। অপশ্যন চি 1682 চন। পৰৱৰ্তী প্ৰশ্ন। আহোম প্ৰথমতে হোৱা বিবাহক কি বুলি কোৱা হয়? অপশ্যনবোৰ হৈছে চকলং, বি গন্ধৰ্ভ, চি প্ৰজাপতি, ডি এটাও নহয়। হয়, সকলোৱে গমেই পাইছে, আহোমসকলে যিটো বিবাহ হয় সেইটো হৈছে অপশ্যন এ চকলং প্ৰথা। পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ। 21 নম্বৰ প্ৰশ্ন। ৰংঘৰ কোনে নিৰ্মাণ কৰিছিলে? ৰংঘৰ কোনে নিৰ্মাণ কৰিছিলে? অকণমান আগতে আমি আলোচনা কৰিলোৱেই। অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি গদাধৰ সিংহ, অপশ্যন চি প্ৰতাপ সিংহ, অপশ্যন ডি প্ৰমত্ত সিংহ। মই জানো সকলোৱে উত্তৰটো গমেই পাইছে। ইয়াতে অপশ্যন ডি প্ৰমত্ত সিংহ। পৰৱৰ্তী প্ৰশ্ন। ভগনীয়া ৰজা বুলি কাক জনা যায়? এজন ৰজা আছিলে ন, ভগনীয়া ৰজা হিচাপে জনা যায়। অপশ্যনবোৰৰ ভিতৰত আছে জয়ধ্বজ সিংহ, বি শুক্লধ্বজ সিংহ, চি তাম্ৰধ্বজ সিংহ, অপশ্যন ডি ৰাজেশ্বৰ সিংহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়ধ্বজ সিংহ। পৰৱৰ্তী প্ৰশ্ন, খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। বদন বৰফুকনক কোনে হত্যা কৰিছিলে? বদন বৰফুকন তেওঁক কোনোবাই হত্যা কৰিছিলে, তাৰ নামটো সুধিছে ইয়াতে। অপশ্যন এ হোসেন শ্বাহ, অপশ্যন বি ইছমাইল ছিদ্দিক, অপশ্যন চি ৰূপসিংহ চুবেদাৰ, অপশ্যন ডি এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰূপসিংহ চুবেদাৰ। পৰৱৰ্তী প্ৰশ্ন। অসমত কোনে প্ৰথমে চিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিল? আমি সকলোৱে জানো চিপাহী বিদ্ৰোহ 1857 চনত যেতিয়া বেৰেকপুৰৰ চিপাহী ছাউনীত মংগল পাণ্ডে ব্ৰিটিছ বিষয়াৰ গালৈ গুলীবৰ্ষণ কৰিছিল, তেতিয়াই আৰম্ভণি হৈছিল। কিন্তু অসমত কোনে আৰম্ভ কৰিছিলে? অপশ্যন এ পিয়লি বৰুৱা, অপশ্যন বি মণিৰাম দেৱান, অপশ্যন চি কুশল কোঁৱৰ, অপশ্যন ডি এটাও নহয়। অপশ্যনবোৰৰ ভিতৰত আপোনালোকে ভাবকচোন কোনটো শুদ্ধ উত্তৰ হ'ব পাৰে। হয়, ঠিকেই ভাবিছে, অপশ্যন বি মণিৰাম দেৱান। পৰৱৰ্তী প্ৰশ্ন হৈছে অসমত কেতিয়া কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল? অসমত কৃষক বিদ্ৰোহ এটা দীঘলীয়া বিদ্ৰোহ আছিলে। কৃষকসকলে ব্ৰিটিছৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পেলাই বিদ্ৰোহ আৰম্ভ কৰিছিলে। এই বিদ্ৰোহ কিমান চনৰ পৰা আৰম্ভ হৈছিল? অপশ্যনবোৰৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1861 চনত। পৰৱৰ্তী প্ৰশ্ন। ফুলগুৰি ধেৱা কেতিয়া সংঘটিত হৈছিলে? ইও এটা কৃষক বিদ্ৰোহ আছিলে। কেতিয়া সংঘটিত হৈছিলে? ইয়াৰে অপশ্যনবোৰ হৈছে 1860 চন, 1894 চন, 1861 চন, অপশ্যন ডি 1830 চন। অলপ অনুমান লগাব পাৰিছে চাগে ইয়াৰ আগৰ প্ৰশ্নটোৰ পৰা। হয়, ইয়াৰে যিটো কৃষক বিদ্ৰোহৰ প্ৰশ্ন আলোচনা কৰিলোঁ, সেই কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল 1861 খ্ৰীষ্টাব্দত আৰু সেই কৃষক বিদ্ৰোহ আৰম্ভণি হৈছিল ফুলগুৰি নামৰ এটুকুৰ ঠাইতেই। গতিকে ফুলগুৰি ধেৱা ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1861 চন, অপশ্যন চি। 27 নম্বৰ প্ৰশ্ন। কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? চনটো দিছে, কুশল কোঁৱৰক ফাঁচি দিছিল ব্ৰিটিছে
ইয়াৰে শুদ্ধ উত্তৰ আপোনালোকে ভাবকচোন কোনটো হ'ব পাৰে। অপশ্যন এত আছে 1943 চন, অপশ্যন বিত আছে 1942 চন, অপশ্যন চিত আছে 1945 চন, অপশ্যন ডিত আছে 1940 চন। হয়, ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1943 চন, অপশ্যন এ 1943 চন। পৰৱৰ্তী প্ৰশ্ন, অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ কোন আছিল? খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন, প্ৰায় আমাৰ স্কিপ কৰা যায় এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ। অপশ্যন এ মালতী মেম, অপশ্যন বি কনকলতা, অপশ্যন চি মূলা গাভৰু, অপশ্যন ডি জয়মতী। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ মালতী মেম। সদায় মনত ৰাখিব এইটো প্ৰশ্ন, খুবেই ইম্পৰ্টেণ্ট। প্ৰশ্ন 29, প্ৰশ্ন নম্বৰ 29 নম্বৰ প্ৰশ্নত আছে, মহাত্মা গান্ধী কেতিয়া অসমলৈ আহিছিল? হয়, মহাত্মা গান্ধীয়ে যেতিয়া স্বাধীনতা সংগ্ৰাম গোটেই ভাৰতবৰ্ষতে চলাইছিল তেতিয়া অসমলৈ আহিব লগা হৈছিলে। ইয়াৰে কিমান চনত আহিছে সুধিছে। অপশ্যনবোৰ হৈছে 1920 চন, অপশ্যন বি 1925 চন, অপশ্যন চি 1921 চন, অপশ্যন ডি 1924 চন। অপশ্যন ডি 1924 চন। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? হয়, ঠিকেই ভাবিছে, অপশ্যন চি 1921 চন। 1921 চনত আহি অসমত তেওঁ এটা বিখ্যাত মন্তব্য আগবঢ়াইছিল অসমীয়া শিপিনীসকলক লৈ পেলাই। আমি সকলোৱে জানো হয়নে, তেওঁ কৈছিল যে অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে। খুবেই ইম্পৰ্টেণ্ট সেইটো কথাও মনত ৰাখিব। শেষৰটো প্ৰশ্ন আজিৰ কাৰণে, কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাগৰাকী কোন আছিল? আমি সকলোৱে জানো যে কুৰুক্ষেত্ৰ যি পাণ্ডৱ আৰু কৌৰৱৰ মাজত সংঘটিত হৈছিল, মহাভাৰতৰ আখ্যানত আছেই, তাতে অসমৰ এজন ৰজাই অংশগ্ৰহণ কৰিছিলে। সেই ৰজাজন কোন আছিল? অপশ্যন এ ব্ৰজদত্ত, অপশ্যন বি ভগদত্ত, অপশ্যন চি হৰদত্ত আৰু অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ভগদত্ত। তেওঁ কৌৰৱৰ পক্ষৰ পাণ্ডৱৰ বিৰুদ্ধে যুদ্ধ কৰিছিলে। ভিডিঅ'টোৰ পৰা কিবা উপকৃত হোৱা যেন লাগিলে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।